নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই গৈ আছো নাহৰৰ দেশলৈ। নাহৰৰ দেশ মানে আপোনালোকে জানেই যে ডিব্ৰুগড় বিশ্ববিদ্যালয়, আৰু সেই ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰংঘৰ প্ৰেক্ষাগৃহতে ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ ৰেড চিল ডিভিজন আৰু অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ উদ্যোগত 17 আৰু 19 অনুৰ্ধৰ যি বেডমিণ্টন প্ৰতিযোগিতা অহা 19 জুনৰ পৰা 22 জুনলৈ খেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই খেলৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে আজি ৰংঘৰ প্ৰেক্ষাগৃহত ট্ৰফি উন্মোচনী অনুষ্ঠান পাতিছে, আৰু সেই অনুষ্ঠানলৈ আমি গৈ আছোঁ। এতিয়া যাত্ৰাপথতে আছোঁ। তালৈ গৈনো এই ট্ৰফি উন্মোচন সভা কেনেধৰণে হ'ব আৰু তাতনো কোন বিশিষ্ট অতিথিসকল আহিব ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে পলম কিয়ৰ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আহি পালোহি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়, আৰু এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ এইফালেদি আমি সোমাই যাম আৰু ৰংঘৰ অডিটোৰিয়াম প্ৰেক্ষাগৃহত যি ট্ৰফি উন্মোচন সভা অনুষ্ঠিত হ'ব সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনে ভিতৰলৈ আগবাঢ়ি গৈ থাকোঁ। To officially mark the beginning of this exciting and complete inaugural landmark edition, may I now request our esteemed guest, Honorable Minister of Assam, Shri Bimal Bora, and all other dignitaries to kindly unveil the rolling trophy of the tournament along with a group photograph. Please, sir. Please give a huge round of applause to Rupai. I would like to thank all for your invitation to be a part of the unveiling ceremony, first edition of Red Seal Assam Badminton Tournament. It's a privilege indeed. On this auspicious occasion, I also express my gratitude to the Indian Army for holding this iconic tournament in our badminton passionate state of Assam on such as a grand and inclusive scale. A physical 73 Mountain Brigade for the first time in Assam Red Seal Assam Badminton Tournament আয়োজন কৰিছে, আৰু আজি সেই টুৰ্ণামেণ্টখন শুভ উদ্বোধন কৰা হৈছে এটা সুন্দৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে। ব্ৰিগেডিয়াৰ KS গিল ডাঙৰীয়া, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সুন্দৰভাৱে ভাৰতীয় সেনাই আয়োজন কৰা এই টুৰ্ণামেণ্টখনে মই আশা কৰোঁ যে আমাৰ এই অঞ্চলটো ক্ৰীড়া ক্ষেত্ৰখনত বিশেষভাৱে বেডমিণ্টনৰ খেলুৱৈসকলক যথেষ্ট উৎসাহ যোগাবলৈ সক্ষম হ'ব, কাৰণ ইণ্ডিয়ান আৰ্মিৰ তৰফৰ পৰা যথেষ্ট ক্ৰীড়া ক্ষেত্ৰত মনোযোগ প্ৰদান কৰি অহা হৈছে। কিছুদিনৰ আগতে শ্বহীদ কেপ্টেইন বিহু গগৈ পৰণতো তেখেতসকলে প্ৰত্যেক বছৰে পাতি অহা খেলখনে যথেষ্ট ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে আমাৰ সামৰিক বাহিনীৰ লগত খেলুৱৈসকলৰ এটা সুসম্পৰ্ক স্থাপন হোৱাটো ক্ৰীড়া পথাৰে যথেষ্ট সহায় কৰে। কাৰণ সেইকাৰণে ভূপেন হাজৰিকাদেৱে ক্ৰীড়াৰ কাৰণে গাই থৈ গৈছে যে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ, ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা। কিন্তু মই ভাবোঁ ক্ৰীড়াৰ জৰিয়তে এখন শক্তিশালী সমাজ নিৰ্মাণ হয়। আমি ভাৰতীয় হিচাপে আমি নিজকে আত্মপ্ৰতিষ্ঠা কৰিবৰ কাৰণে, আমাৰ নিজৰ পৰিচয় বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে ক্ৰীড়াক যথেষ্ট সহজতে আমি মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰোঁ। আৰু অসমৰ তথা ভাৰতৰ বহু এতিয়া ক্ৰীড়াবিদে আমাৰ দেশ মাতৃক, আমাৰ ৰাজ্যখনক সুনামেৰে সন্মানিত কৰিবৰ কাৰণে সক্ষম হৈছে। আমি ক্ৰীড়াবিদসকলক উৎসাহিত কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰিবলগীয়া যিসমূহ পলিচি, সেই পলিচিসমূহো আমি এমেণ্ডমেণ্ট কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় স্তৰত, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
ৰাজ্যিক স্তৰত আমাৰ এই পলিচিসমূহ এমেণ্ড কৰি যাতে আমাৰ খেলুৱৈসকল অধিক লাভান্বিত হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমৰ বিভিন্ন স্থানত স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰা হৈছে। মই ভাবোঁ যে এই খেলপথাৰসমূহে আগন্তুক দিনত আমাৰ নতুন প্ৰজন্মৰ এক প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টিৰ লগতে সুস্থ শৰীৰ সুস্থ মন সৃষ্টি কৰাটো যথেষ্ট সহযোগিতা আগবঢ়াব। বন্ধু বান্ধৱীসকল, আজিৰ এই ট্ৰফি উন্মোচনীৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। যিহেতু এই খেলখন অসম বেডমিণ্টন এছ'চিয়েশ্যনৰ সহযোগত আৰু ভাৰতীয় সেনাৰ উদ্যোগত অহা 19 তাৰিখৰ পৰা আৰম্ভ হৈ অহা 22 তাৰিখে সামৰণি পৰিব। যিহেতু খেল খেলিলে মানুহৰ বৌদ্ধিক আৰু মানসিক বিকাশ ভাল হয়, আৰু সেয়ে এই খেলখনত যিসকল কোনোবা যদি ইচ্ছুক যুৱক যুৱতী আছে 17 বছৰ আৰু 19 বছৰ তলৰ, তেওঁলোকে এই খেলত অংশগ্ৰহণ কৰিব পাৰিব। তেওঁলোকে জিলা বেডমিণ্টন এছ'চিয়েশ্যনৰ লগত যোগাযোগ কৰিব পাৰিব, নতুবা এই মোৰ ভিডিঅ'টোত ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। তেতিয়া আপোনালোকে খেলখন সহজতে খেলিব পাৰিব। গতিকে আজি এই ভাৰতীয় সেনা আৰু বেডমিণ্টন এছ'চিয়েশ্যনৰ যি পদক্ষেপ, এই পদক্ষেপক সঁচাই শলাগ ল'বলগীয়া। অদূৰ ভৱিষ্যতে এনেধৰণৰ ভাৰতীয় সেনা আৰু বেডমিণ্টন এছ'চিয়েশ্যনৰ দ্বাৰা গোটেই অসমতে খেলবোৰ আৰম্ভণি হ'ব। এটা খুব ভাল পৰিৱেশ, আৰু যিহেতু খেল ধেমালিৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মক সুস্থ সবল কৰি ৰাখিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।